কবিতাৰ শিৰোনাম মোৰ জীৱনৰ তুমি পৰী। কবি পৰাগ কুমাৰ গগৈ আৰু আবৃত্তিকাৰ পৰাগ কুমাৰ গগৈ। মোৰ জীৱনৰ তুমি পৰী। ব্যস্ততাৰে ভৰপূৰ সোণালী যৌৱনৰ প্ৰতি পল অনুপলে তোমাৰ আগমনৰ হেতু সন্ধিয়া ৰাগীত বাট চাই ৰওঁ। তুমি নামি আহিবা সৰগৰ পৰা ক্ৰমশঃ শুকুলা দেশৰ শুকুলা ঘোঁৰাটিৰ সৈতে। চৌদিশৰ সৌন্দৰ্য তোমাৰ স্পৰ্শত খিলখিলাই হাঁহিব ধৰিছে ক্ৰমে ক্ৰমে। মোৰ অস্তিত্ব, মোৰ স্বাভিমান আৰু মোৰ ভাৱাবেগৰ প্ৰতি কোহে কোহে বিৰাজিত হৈ আছা অপ্ৰত্যাশিত প্ৰেমেৰে। তুমি পৰী, তুমি অনন্য, তুমি নমস্য। তোমাৰ প্ৰেমেৰে তাৰিছে মোৰ জীৱনৰ আকাংক্ষিত বহু ফল। হয়তো এয়াই শেষ নহয়। মোৰ জীৱনৰ তুমিয়ে পৰী। মোৰ জীৱন যাত্ৰাৰ প্ৰাৰম্ভিক ইংগিতহে মাথো এয়া।